আজি মই দুপৰীয়া বনাম এয়া আলু পিটিকা বনাম, এয়া বিলাহী বেঙেনা পিটিকা আৰু এয়া বনাম ড্ৰাই ফিছ শুকান মাছৰ চাটনি। এইফালে মই দালি সিজিব দিছিলোঁ প্ৰেছাৰ কুকাৰত আৰু এয়া দালিৰ ফেন হয়। আপোনালোকে সদায় দালিৰ ফেন পেলাই দিব, কেতিয়াও দালিৰ ফেন নাখাব। এইটো কাৰণে নাখাব কাৰণ দালিৰ ফেন খালে গেছ হয় আৰু মোৰ দালি পৰি গ'ল। জুইটো কমাই ল'ব লাগিছিল, কিন্তু মই জুইটো কমাব পাহৰি গৈছোঁ। আপোনালোকে বুজিব পাৰে যে এখন হাতে মই মোবাইল ধৰি আছোঁ আৰু এখন হাতে মই দালিৰ ফেন পেলাই আছিলোঁ। গতিকে জুইটো যিহেতু বঢ়োৱা আছিল, তৎক্ষণাত দালিটো ওপৰ ফালে উঠি গোটেই দালিৰ ফেন পৰি গ'ল। এতিয়া আৰু মই এক্সট্ৰাকৈ দালিৰ ফেন পেলাব নালাগে, ঠিকে আছে। এতিয়া মই দালিত চম্ভাৰ দিম। এয়া চাওক, কেৰাহী পূৰা গৰম হৈ গৈছে। এতিয়া মই ইয়াতে তেল অলপ দিম। এয়া দালি হৈ গ'ল। এইফালে মই বিলাহী বেঙেনাকেইটা পুৰিম আৰু এইখন চৌকাত মই আলু কেইটা পুৰিম। এইফালে এইটো বিলাহী হৈ গ'ল। এতিয়া মই আৰু এটা বিলাহী দিম। আৰু এয়া মই কেঁচা পাচলিৰ চালাড বনাম। ইয়াতে আছে তিয়ঁহ, মূলা, এয়া বিট, যিটো মই চবতকৈ বেছি ভাল পাওঁ, আৰু এয়া গাজৰ, আৰু এইফালে বন্ধাকবি। বিলাহী মই আজি কেঁচাই নাখাওঁ, বিলাহীটো যিহেতু পুৰি সেইটো পিটিকা বনাম। আলুটো ভিতৰত হৈছে নে নাই এনেকৈ কটাৰীখন সোমাই দি চাব। যদি কটাৰীখন ওলাই আনোতে পানী লাগি নাথাকে তেন্তে গম পাব আলুটো সিজি গৈছে। এইটোও মই চাই লৈছোঁ আৰু আলুটোৰ ভিতৰত সিজি গৈছে। এইফালে অলপ সিজা নাই। এইফালেও সিজি গৈছে। এইফালে মই গোটেইখিনি আলু আৰু বিলাহী বেঙেনা পুৰি লৈ ল'লোঁ। এতিয়া মই গোটেইখিনি একগোট কৰি থৈ দিম।
শুকান মাছ এতিয়া মই শুকান মাছৰ চাটনি বনাম ইয়াতে মই পানী ঢালি ল'ম আৰু মই বইল হ'ব দিম ভালদৰে যাতে এই শুকান মাছটোৰ যিটো বেয়া এটা গোন্ধ থাকে সেই গোন্ধটো নাইকিয়া হৈ যায় এইটো কাৰণে মই ভালদৰে বইল কৰি ল'ম আৰু মই এইখিনি শুকান মাছত মিক্স কৰিম গতিকে ভিডিঅ'টো চাই থাকক মই কেনেকৈ শুকান মাছ বনাওঁ এতিয়া মই কেৰাহীখন গৰম হ'ব দিছোঁ ইয়াতে মই মাছখিনি ভাজি ল'ম কেৰাহীখন গৰম হোৱাৰ পিছত মই তেলখিনি গৰম হ'ব দিছোঁ তেলখিনি যেতিয়া গৰম হৈ যাব ইয়াতে মই গোটেইখিনি সামগ্ৰী দি দিম ওপৰত মাছখিনি দি দিম আপোনালোকে চাই থাকক এতিয়া ওপৰত মাছখিনি দি দিম গোটেইখিনি মাছ দি দিম ইয়াৰ ওপৰত মই অকল হালধি আৰু নিমখ দিম এয়া মই মাছখিনি পূৰা শুকাই ল'লোঁ ইয়াতে অলপো তেল নাই আৰু এয়া বিলাহী পিটিকা মোৰ হাজবেণ্ডে বনাই আছে এয়া বিলাহী পিটিকা হৈ গ'ল বহুত টেষ্টি হৈছে
এইখনে হৈছে মোৰ আজিৰ থালি এয়া হৈছে আলু পিটিকা এয়া সালাড এইটো হৈছে চাটনি ধনিয়া পাতৰ আৰু এয়া দালি এইখিনি মোৰ ভাত আৰু এইটো ড্ৰাই ফিছ চাটনি আৰু এই টুকুৰা নেমু টেঙা